আৰু মাত্ৰ 2টা মাহ 2026 চন আহিবলৈ ওলাইছে। ভাবকচোন 2019 চন পাৰ হৈ যোৱা 7 বছৰ হ'ব। সময়ৰ এই সৰু ব্যৱধান জীৱনত কিমান যে সলনি কৰিলে। 2019 চনৰ পিছত প্ৰতিটো বস্তুৱে যেন এটা নতুন ৰূপ ল'লে। মানুহেও, পৰিস্থিতিয়েও আৰু হয়তো আমি নিজেও। যিসকলক এদিন নিজৰ যেন লাগিছিল তেওঁলোকক এতিয়া অচিনাকি যেন লাগে। যিবোৰ সপোন চকুত সজাইছিলোঁ সেয়া এতিয়া ধুঁৱলি হৈ পৰিছে। হাঁহিবোৰ এতিয়া জোৰ কৰা যেন লাগে আৰু নীৰৱতা আগতকৈও গভীৰ। কিন্তু এই সকলোবোৰৰ মাজতো এটা বস্তু একেই আছে, হৃদয়ৰ বিশ্বাস। সেই একেই ভৰসা যে যিমানে সলনি নহওক কিয় আহিবলগীয়া সময়খিনি ভাল হ'ব। কাৰণ জীৱনে আমাক পেলাই দিবলৈ নহয়, গঢ়ি তুলিবলৈ সলনি হয়। প্ৰতিটো বিজয়ৰ মাজত এটা শিক্ষা লুকাই থাকে আৰু প্ৰতিটো দুখে আমাক এটা নতুন মানুহ কৰি তোলে। তেন্তে হয়, বহুতো সলনি হৈছে, কিন্তু হয়তো এই সলনিবোৰে আমাক সেই আমিজন বনাইছে, যিজন হ'বলৈ আমি সদায় বিচাৰি আহিছোঁ। ধন্যবাদ। জয় আই অসম।